নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সঞ্জয়। স্বাগতম জনাইছোঁ মোৰ চেনেল HD Tech ইনফোলৈ। বন্ধু বান্ধৱীসকল, ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট আসামৰ ফালৰ পৰা এখন নতুন এডভাৰটাইজমেণ্ট আহিছে। ইয়াত মুঠ 225টা পদ আছে। মই এইটো ভিডিঅ'ত এই পদসমূহৰ প্ৰয়োজনীয় সকলোখিনি বিৱৰণ আপোনালোকৰ সন্মুখত তুলি ধৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট আসামৰ মুঠ 225টা পদ ওলাইছে। ইয়াত যিটো এ নম্বৰ যিটো পদ হয়, আণ্ডাৰ কমিশনাৰেট অফ ট্ৰান্সপোৰ্ট আসাম, ইয়াত যিবিলাক পদ আছে সেইবোৰ হ'ল জুনিয়ৰ এছিষ্টেণ্ট, হেডকোৱাৰ্টাৰ লেভেল। আপুনি ইয়াত পে স্কেলবোৰ চাই ল'ব। মই অফিচিয়েল PDF লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। এইটো হ'ল আপোনালোকৰ অফিচিয়েল PDF। এইটো PDFৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু দ্বিতীয় যিটো পদ আছে সেইটো হ'ল ষ্টেনোগ্ৰাফাৰ। তৃতীয় যিটো পদ আছে সেইটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল। ইয়াত মুঠ 56টা পদ আছে। চতুৰ্থ পদটো হ'ল কম্পিউটাৰ। ইয়াত মুঠ এটা পদ আছে। 5 নম্বৰ পদটো হ'ল এছিষ্টেণ্ট ইনফৰ্চমেণ্ট ইনস্পেক্টৰ। ইয়াত মুঠ 30টা পদ আছে। 6 নম্বৰ পদটো হ'ল ইনফৰ্চমেণ্ট চেকাৰ। ইয়াত মুঠ 48টা পদ আছে। 7 নম্বৰ পদটো হ'ল গ্ৰেড 4 ডিষ্ট্ৰিক্ট লেভেল। ইয়াত মুঠ 30টা পদ আছে। 2 নম্বৰ যিটো হ'ল সেইটো হ'ল আণ্ডাৰ ডাইৰেক্টৰেট অফ ইলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্ট আসাম। ইয়াত যিবোৰ পদ আছে সেইবোৰ হ'ল জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত মুঠ 13টা পদ আছে। দ্বিতীয় পদটো হ'ল এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ। ইয়াত মুঠ এটা পদ আছে। তৃতীয় পদটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল। ইয়াত মুঠ 24টা পদ আছে। 4 নম্বৰ পদটো হ'ল মেচিনিষ্ট। ইয়াত 4টা পদ আছে। 5 নম্বৰ পদটো হ'ল ফিটাৰ হেল্পাৰ। ইয়াত 8টা পদ আছে। 6 নম্বৰ পদটো হ'ল ইলেক্ট্ৰিকেল ৱায়াৰমেন। ইয়াত এটা পদ আছে। বন্ধু বান্ধৱীসকল, ইয়াত যিটো এজ হয় অৰ্থাৎ বয়সটো হ'ল আপোনালোকে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু SC STৰ বাবে 5 বছৰ ৰিলেক্টিবল থাকিব আৰু OBCৰ বাবে 3 বছৰ ৰিলেক্টিবল থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াত যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন হয়, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেল এণ্ড ডিষ্ট্ৰিক্ট লেভেলৰ বাবে আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব। দ্বিতীয় যিটো হয় এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ, ইয়াত আপুনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। 3 নম্বৰ যিটো হ'ল ষ্টেনোগ্ৰাফাৰ, ইয়াত আপুনি গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে ষ্টেনোগ্ৰাফাৰ চাৰ্টিফিকেট থাকিব লাগিব। 4 নম্বৰ যিটো হ'ল এছিষ্টেণ্ট ইনফৰ্চমেণ্ট ইনস্পেক্টৰ, ইয়াত আপুনি অনলি হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইনফৰ্চমেণ্ট চেকাৰৰ বাবে আপুনি HSLC পাছ কৰিব লাগিব অনলি। মেকানিষ্টৰ বাবে আপুনি HSLC পাছ কৰিব লাগিব। আপোনাৰ ITI ডিপ্ল'মা থাকিব লাগিব। ফিটাৰ হেল্পাৰৰ বাবে আপুনি HSLC পাছ কৰিব লাগিব, লগতে ফিটাৰৰ ডিপ্ল'মা থাকিব লাগিব যিকোনো ITI বা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। ইলেক্ট্ৰিকেল ৱায়াৰমেনৰ বাবে আপুনি HSLC থাকিব লাগিব, লগতে ইলেক্ট্ৰিকেলৰ ডিপ্ল'মা থাকিব লাগিব। গ্ৰেড 4 ডিষ্ট্ৰিক্ট লেভেলৰ বাবে আপুনি ক্লাছ 8 পাছ কৰিলেই হ'ব। আৰু ইয়াত এপ্লাই কৰোঁতে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় সেইটো হ'ল ৰাইটেন টেষ্ট এণ্ড কম্পিউটাৰ বেছড এক্সাম টু টেষ্ট দ্য নলেজ অফ পোষ্ট এপ্লাইড এণ্ড প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ অপাৰেশ্যন। হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব? SLPRBৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু এপ্লাইৰ যিটো ষ্টাৰ্ট ডেট হয় অৰ্থাৎ 20/7/2020 পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ এই মাহৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন আৰু 8/8/2020 অৰ্থাৎ আগষ্ট মাহৰ 8 তাৰিখলৈকে অনলাইন এপ্লিকেশ্যন চলি থাকিব। এইটো হ'ল অফিচিয়েল এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টখনৰ লিংকটো মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে ইয়াত দেখা পাইছে কেটেগৰী ৱাইজ পষ্ট ডিষ্ট্ৰিবিউশ্যন শিডিউল। এইটো আপোনালোকে এইখনৰ পৰা ডাউনলোড কৰি লৈ কিনে নিজে চাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব জব ৰিলেটেড ভিডিঅ' সকলোতকৈ প্ৰথমত পাবলৈ।